নমস্কাৰ চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ সুখবৰ আহিছে। কেজুৱেল মাষ্টাৰ ৰোল ন্যূনতম দৰমহা গাঁথনিৰ কৰ্মচাৰীৰ 50% গড় ভাড়া বাত্তাত অনুমোদন। অসম চৰকাৰৰ বিভিন্ন কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। কৰ্মচাৰী পৰিষদৰে মুখ্যমন্ত্ৰীৰ আলোচনাৰ কাৰ্যবিৱৰণী প্ৰকাশ। শিক্ষকেও পাব 30 দিনৰ আৰ্জিত ছুটি। কৰ্মচাৰীলৈ বৃহৎ সুখবৰ। কেজুৱেল মাষ্টাৰ ৰোল দুটাকৈ পদৰ প্ৰমোচন আৰু পদৰ নিয়মীয়াৰ লগত জড়িত আৰু বহুতো সুখবৰ প্ৰকাশ পাইছে। যিকোনো বিভাগৰ কৰ্মচাৰীৰে ন্যূনতম দুটাকৈ পদোন্নতি হ'ব বাধ্যতামূলক। OPSৰ অধীনলৈ যাব 1-1-2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰী। আপোন ঘৰৰ ঋণ বৃদ্ধি হ'ব 30 লাখ টকালৈ। সদৌ অসম কৰ্মচাৰী পৰিষদে অলপতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে কৰা আলোচনাৰ পাছত বিত্ত বিভাগে প্ৰকাশ কৰা বৈঠকখনৰ কাৰ্যবিৱৰণীয়ে ৰাজ্যৰ কৰ্মচাৰী সমাজলৈ কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে। যোৱা 11 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰ্মচাৰী পৰিষদৰ সৈতে কৰা আলোচনাত মিলিত হৈছিল। আলোচনাৰ অন্তত কৰ্মচাৰীলৈ আহিবলগীয়া সুখবৰসমূহ কৰ্মচাৰী পৰিষদে ৰাজহুৱা কৰিছিল যদিও বিত্ত বিভাগৰ সচিবে কাৰ্যবিৱৰণীত স্বাক্ষৰ কৰাৰ পাছত প্ৰতিশ্ৰুতিসমূহ বিভাগীয়ভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত হৈ পৰিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰাৰ বিপৰীতে শিক্ষকসকলে মাত্ৰ 10 দিনৰহে আৰ্জিত ছুটি লাভ কৰে। শিক্ষক সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছিল। কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ আলোচনাৰ কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে যে বিদ্যালয়ৰ শিক্ষকৰ বাবে আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিত্ত বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কেজুৱেল মাষ্টাৰ ৰোল আৰু ন্যূনতম দৰমহা স্কেলৰ কৰ্মচাৰীক গ্ৰহণযোগ্য ঘৰ ভাড়া বাত্তা 50% আদায়ত অনুমোদন জনোৱা হৈছে। এই ক্ষেত্ৰত বিত্ত বিভাগে প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ ফাইল প্ৰস্তুত কৰিছে। বছৰ বছৰ ধৰি কাম কৰি পদোন্নতি নোপোৱাকৈ অৱসৰ ল'বলগীয়া হোৱাত ৰাজ্যৰ বহু কৰ্মচাৰীৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল। এতিয়াৰে পৰা সকলো বিভাগে সেৱা বিধি প্ৰস্তুত কৰি সকলো কৰ্মচাৰীৰ বাবে কমেও 2টা পদোন্নতিৰ ব্যৱস্থা কৰিব লাগিব। বিত্ত বিভাগে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথাও কাৰ্যবিৱৰণীত উল্লেখ হৈছে। ইয়াৰ পিছত 1-1-2005 তাৰিখৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কিন্তু NPS প্ৰৱৰ্তনৰ পাছতহে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক OPSৰ অধীনলৈ আনিবলৈ অনুমতি দিয়া হৈছে। বিত্ত বিভাগে এই ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেন্সন আৰু ৰাজহুৱা আপত্তি বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে এই সিদ্ধান্তই ৰাজ্যৰ প্ৰায় 10 সহস্ৰাধিক কৰ্মচাৰীক উপকৃত কৰিব। কনিষ্ঠ অভিযন্তা সহকাৰী অভিযন্তালৈ আৰু সহকাৰী অভিযন্তা উপ সংমণ্ডল বিষয়ালৈ উন্নীত হ'ব। যিসকলে পদোন্নতি পাবলৈ পদ নাথাকে তেওঁলোকৰ বাবে এক্স কেডাৰ পদ সৃষ্টি কৰিবলগীয়া বিভাগসমূহৰ তালিকা কৰ্মচাৰী পৰিষদে দাখিল কৰিব। ইয়াৰ পিছত বৰ্তমানৰ হিতাধিকাৰীয়ে 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পৰাকৈ আপোন ঘৰ আঁচনিৰ সন্দৰ্ভত নিয়ম সলনি কৰিবলৈ বিত্ত বিভাগে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা পৰ্যায়ৰ কাৰ্যালয়ত মুখ্য সহায়কৰ পদ সৃষ্টি কৰা হ'ব। যিবোৰ পদৰ বাবে অৰ্হতা স্নাতক প্ৰয়োজন হ'ব তেনেবোৰ পদত নিযুক্তিসকলক স্নাতক স্কেল দিয়া হ'ব। গতিকে বিভিন্ন শিক্ষাগুৰুসকল আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰী বিষয়া সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কৰা আলোচনাই ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰীলৈ বিভিন্ন সুখবৰ কঢ়িয়াই আনিছে। পদোন্নতি, OPS, গ্ৰেজুৱেট স্কেল আদি বিভিন্ন সুবিধাসমূহৰ পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্মচাৰীসমূহে বহু পৰিমাণে লাভান্বিত হ'বলৈ গৈছে। গতিকে শিক্ষাগুৰুসকল এনেধৰণৰ বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰিবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। লগতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।